তো গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নয়নি ব্লগ আৰু আজি ৰাতিপুৱা ব্লগ বনোৱাৰ কাৰণ এই কিবা অলপ কামত লাগিছোঁ মানে আমাৰ ৰাস্তা ঘাট সৰুকৈ মানে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ মানে আৰু তাৰ কাৰণে কিবা কাম কৰি আছিলোঁ আৰু এইবিলাক চাব পাৰে আৰু এতিয়া আমাৰ টীম আহি গৈছে বৰ্তমান পিছত টীম আহি গৈছে আৰু আমি গাঁৱৰ মানুহবিলাক আহিছোঁ আৰু যিহেতু এইবাৰ দেৱালী পালন কৰিব একদম ইচ্ছা নাছিল বা হেৰি নাছিল যিহেতু এটা উৎসৱ সেইকাৰণে পালন কৰি আছোঁ আৰু পালন কৰিলেও আমাৰ জুবিন দা আমাৰ লগত চলাই থাকিব অমৰ হৈ আছে আৰু চাব পাৰে তাকে আৰু বৰ্তমান পিছত টীম গোটেই আছে আমাৰ লগত তুমি জ্বলালে হ'ব আমাৰ ডাঙৰ চাইকেল এটা চাউল লাগব হয় না তেল লাগব ঠিকার মই ভিডিও চাই হাঁহি থাকো দেই হলদার দি তার আর পুলুদা এয়া চলিছে মালা নকৰ সেই মনোজ দা জ্বলাওঁতা পুৰা ছাতি জ্বলোৱাৰ অনুষ্ঠানটো হৈ গ'ল মোৰ শ্ৰদ্ধাঞ্জলি আৰু মায়াবনী গান লাগি আছে এইখিনিতে মই এটা কথা ক'ব খুজিছোঁ মানে আজি জুবিন দা ঢুকুৱা আজি এমাহ হৈ গ'ল যে এমাহ হৈ আজি দেৱালী পালাক কিন্তু এতিয়ালৈ কোনো ন্যায় নাই মানুহ জাষ্টিছ পোৱা নাই আৰু আমি বিচাৰোঁ যে অতি সোনকালে জাষ্টিছ পায় আৰু জুবিন দাৰ লগতো যেনেকুৱা হয় আমাৰ লগতে কি আৰু তো অতি সোনকালে চৰকাৰে যে ন্যায় দিয়ে জুবিন দাক যদি দেৱালী পালন কৰিও আছোঁ কিন্তু এটা বুকুত এটা সেই আছে মানে জুবিন দাক সোনকালে ন্যায় দিয়ে জাষ্টিছ ফৰ জুবিন দাক জয় জুবিন দা আৰু হেপী দেৱালী বুলি ক'ৰবাত কিবা এনেকুৱাই লাগিছে জয় জুবিন দা আৰু ৰাস্তাত সেই চাব পাৰে জুবিন দাৰ যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাইছোঁ ৰাস্তাতে আৰু অলপ মানুহ চানুহ আহি আছে ওচৰে পাঁজৰে আৰু আহি কেনে এণ্টি সেই কৰি আছে শ্ৰদ্ধাঞ্জলি জনাই আছে সেইটোৰ কথাটো ক'লোৱেই বাৰু যে শান্তি কৰিব লাগে আমিনো কি আমি ক'ব পাৰিম তাৰ ওপৰত কৰিব নোৱাৰি আকৌ তথাপি একমাহ পাৰ হৈ গ'ল ন্যায় পোৱা নাই পুৰা মানুহ ভৰ্তি হৈ আছে তে চাবৰে ছাতি পুৰা চলা প্ৰথম হৈ গ'ল প্ৰায় 2-3 ঘণ্টা হৈ গ'ল বেছি হ'ল বোধহয় তো এতিয়া মানে নমাই গ'ল আৰু হয়তো জুবিন দাৰ তাৰমানে তাতো ছাতিটো জ্বলি আছে এতিয়া আৰু তো ৰাতিটো জ্বলি থাকোঁ তেল চেল দি থ'ম আৰু এইবিলাক নমাই যাব দেচোন আৰু আস্তে আস্তে মানুহবিলাকো গোটেই গুচি গ'ল বা
শ্ৰদ্ধাঞ্জলি জনাই কেনে গোটেই মানুহবিলাক গুচি গ'ল। এইচতে চাৰিটো এনে জ্বলি থাকব আৰু জুবিন দা ফটো এনেকৈ থাকিবই দিয়কচোন এতিয়া। আৰু মানুহজনটো ষ্টেচন হৈ গ'ল এতিয়া, আৰু মই মানে ঘৰত যাওঁ। আৰু ভিডিঅ'টো আজি বেছি আৰম্ভ কৰা নাই মই, কাৰণ বনাব ইচ্ছা যোৱা নাছিল বা এই ভিডিঅ' বনাব একদম ইচ্ছা নাছিল। একেবাৰে কাজ কৰা বেয়া, কিন্তু মানে দেৱালী মানে আৰু কি কৰিম আৰু বম চম মাৰিব ইচ্ছা নাই আৰু এনেকৈ ফূৰ্তি ফাৰ্তা কৰিব ইচ্ছা নাই আৰু সেইকাৰণে ভাবিছোঁ এটা এখনতে কাম কৰিম বুলি ভাবিলোঁ। আৰু ৰাইজৰ পৰা বা ওচৰৰ মানুহবিলাক সঁহাৰি পালোঁ, লগৰ ছোৱালীহঁতেও আহিছিল, তো ভাল লাগিল অথেন্টি কৰি। আৰু ভিডিঅ'টো আজি এখনতে সমাপ্ত কৰি দিলোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব। আৰু জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ, আৰু সোনকালে আমাক ন্যায় লাগে।